এভৰিৱান, নমস্কাৰ। কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ধুনীয়া দহি ডিজাইন। চাওকচোন, ইমান ধুনীয়া হিলি জুলি আছে নহয়নে? দহিখিনি খুবেই কম সময়ত আপোনালোকে নিজৰ চাদৰখনত দহি গাঁঠি ল'ব পাৰিব। খুব ধুনীয়া এটা ইউনিক ডিজাইন হয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লৈছোঁ আজি এই ডিজাইনটো। আৰু থুপিটো খুবেই মৰম লগা হয় দেখিবলৈ, একেবাৰে হালি জালি থাকে নহয়নে বাৰু? দেখিছে আপোনালোকে ভিডিঅ'টোত, আপোনালোকেও ট্ৰাই কৰিব পাৰিব। একেবাৰে সহজ, একেবাৰে ইজি পদ্ধতিত আপোনালোকক দেখুৱাম। আৰু এই চাদৰখনত মই গাঁঠিব লৈছোঁ। এই কালাৰটো হৈছে হালধীয়া আৰু গুলপীয়া, আৰু চাদৰখন হৈছে ব্লু কালাৰ। আৰু তাৰ কাৰণে মই হালধীয়া সূতা লৈছোঁ। এয়া যিটো নেচা হিচাপত পায় সেয়া সূতা, আৰু এয়া লৈছোঁ পিংক কালাৰটো দহি গুলি। কাৰণ মোৰ ওচৰত সূতাখিনি নাই, মই সেইকাৰণে দহি গুলিটোৱে ইউজ কৰিম, কমকৈ দিম। আৰু তাৰ কাৰণে লৈছোঁ এটা হালধীয়া গুলি, কাপোৰ চিলোৱা গুলি, আৰু লগতে এটা বেজি লৈছোঁ। যিহেতু মই হালধীয়াখিনিয়ে বাটিম, সৰহকৈ হালধীয়া সূতাখিনিয়ে থাকিব। আৰু এখন লৈছোঁ কেঁচি। সকলোৱে জানি কি লাগে, ব'লকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। একেবাৰে সহজ, একেবাৰে অতি কম সময়ৰ ভিতৰতে আপোনালোকে দহিটো গাঁঠি ল'ব পাৰিব। আৰু এনেকৈ মই সূতাখিনি উলিয়াই ল'লোঁ, দেখিছে? হালধীয়া আৰু লগতে এয়া পিংক কালাৰ দিছোঁ, আৰু এনেকৈ তিনডলীয়া কৰি বেজিটোত সুমিয়াই লৈছোঁ। এইটো আপোনালোকে অকণমান শকত কৰিও দিব পাৰে, কেতিয়াবা টানিলে মানে সূতাডাল ছিগি যায়। আৰু এইখন হৈছে গোটেই চাদৰখন, ব্লু কালাৰটো চাদৰখনত বেছিকৈ আছে। আৰু মই এতিয়া গাঁঠিব লৈছোঁ। প্ৰথমে এনেকৈ সূতাটোহেঁত সুমিয়াই ল'ব লাগিব চাদৰৰ আগটোত। চাদৰখনৰ আঁচলটোত দুটা কালাৰ আছে, হালধীয়া আৰু গুলপীয়াটো, বাকী গোটেইখিনি হৈছে আকাশী ৰঙৰ। আৰু এতিয়া মই এনেকৈ বেজিটো ভৰাই ল'লোঁ, তাৰপিছত এনেকৈ গাঁঠি দি লৈছোঁ। গাঁঠি দুটা দিলে ৰৈ যাব, গাঁঠিটো দুটাই দিব। দিয়াৰ পিছত মই অকণমান দীঘল কৰি ৰাখিছোঁ, দেখিছেনে? কাৰণ মই এই পকাই লৈ বান্ধিম, বেজিও ইউজ কৰিম বাৰু, তথাপিও প্ৰথমে পকাই পিনে বান্ধিম। সেয়েহে মই সূতাডাল দীঘল দীঘলকৈ এৰি লৈছোঁ। আৰু দূৰত্বটো আপোনালোকে নিজে জুখি ল'ব কিমানটো দিয়ে। আৰু মই খুব হেৰেঙাকৈ দিয়া নাই, খুব ঘনকৈও দিয়া নাই। এটা মিডিয়াম চাইজত মই নিজে হিচাপটো লৈ আনুমানিক এটা হিচাপ লৈ মই গাঁঠিবলৈ আৰম্ভ কৰিছোঁ দহিটো। আচলতে সঘনাই যেতিয়া কামবিলাক কৰি থাকিব, তেতিয়া এটা আনুমানিক নিজৰ জোখ আহিয়ে যায়। মোৰ তেনেকুৱাই হৈছে, এতিয়া কৰি কৰি নিজে আনুমানিক জোখ এটা পোৱা হৈ গৈছোঁ। আৰু এতিয়া মই গোটেই আঁচলটোতে এনেকৈ সূতাখিনি ভৰাই ভৰাই একেটা দূৰত্বতে আৰু একে সমানে দীঘলে দীঘলে এনেকৈ সূতাটোহেঁত ভৰাই ভৰাই কাটি কাটি যাম। গোটেই চাদৰখনতে মই কৰি লওঁ এতিয়া, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। আৰু আপোনালোকে মোৰ দহি বটা অন্য এটা ভিডিঅ' আপোনালোকে ইমান ধুনীয়া সঁহাৰি আৰু মৰম দিছে, যিটো মোৰ দুটা স্তৰত দহি বটা আছিলে, আৰু সেইটো আপোনালোকে মোক বহুত ছাপোৰ্ট কৰিছে সেই ভিডিঅ'টোৰ পৰা। সেইকাৰণে মই আৰু অন্য এটা দহি বটাৰ ভিডিঅ' আপোনালোকৰ আগলৈ আনিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই বহুত উৎসাহ পাইছোঁ। আৰু গোটেই চাদৰখনত দেখিছে মই এনেকৈ ভৰাই ল'লোঁ সূতাখিনি। এডাল দুডাল দীঘলো হৈছে বাৰু, একো নাই, বেজি ইউজ কৰিম, বেছি চুটিও কৰিব নালাগে। আৰু এতিয়া মই প্ৰথমতে কেনেকৈ পকাম আপোনালোকক দেখুৱাই আছোঁ। একেবাৰে মন দি চাই থাকিব ভিডিঅ'টো। আৰু একেটা ছাইডতে দেখিছেনে সূতাটো পকাইছোঁ। মোৰ ফালে মই সূতা দুইডাল আঙুলি লৈ, যদি আপোনালোকৰ অকণমান অসুবিধা হয় পানী লৈ ল'ব। আৰু দুইটা ছাইডে দুইডাল সূতা মই একেটা ছাইডতে পকাইছোঁ, আৰু তাৰপিছত অপজিট ছাইডত মই পুনৰ দুইডাল লগ লগাই পকাই দিছোঁ। প্ৰথমে সোঁ ছাইডে মই এডাল এডালকৈ পকালোঁ একেটা ছাইডত, আৰু অপজিট ছাইডত মই দুইডাল লগ লগাই পকাই দিছোঁ। বুজি পাইছে চাগে? আৰু এয়া দেখিছে, অকণমান দূৰত্ব কৰি মই তলত এটা গাঁঠি দি দিছোঁ। পুনৰ আপোনালোকক দেখুৱাইছোঁ, চাওক। সোঁ ছাইডে মই দুইডাল সূতা এনেকৈ আঙুলিটো অলপ বহল বহলকৈ লৈ, যদি আপোনালোকে পানী অকণমান লৈ ল'ব পাৰে, পানী লৈ ল'লে গ্ৰিপটো থাকে। আৰু এনেকৈ পকাইছোঁ। পকোৱাৰ পাছত দুইডাল লগ লগাই আকৌ অপজিট ছাইডত পকাই দিছোঁ। টাইটকৈ পকাই মেলি এনেকৈ অকণমান দূৰত মই গাঁঠি এটা দিছোঁ। এয়া চাওক, দেখিছে? আৰু আটাইখিনি সূতা মই এনেকৈ সমান সমান দূৰত্বত গাঁঠিটোহেঁত দি লৈছোঁ। এয়া চাওক।
এয়া চাওক সমান সমান দূৰত্বত মই গাঁঠিটোহে দি ল'লোঁ আটাইখিনি পকাই। বৰ এটা ধৰিব পৰা নাই চাগে, সূতাটো যিহেতু মিহি হৈ গৈছে। আৰু এই গাঁঠিটো কিয় দিছোঁ আপোনালোকে একেবাৰে শেষলৈকে চালেহে ভিডিঅ'টো বুজি পাব মই দহিটোত এনেকৈ গাঁঠি পকাই লৈ কিয় গাঁঠিটো দিছোঁ আৰু সূতাটো মই কেনেকৈ লগাম আপোনালোকক দেখুৱাম। খুব ধুনীয়া এটা দহি, আপোনালোকে দেখিছে হালি জালি আছে, মোৰ খুব ভাল লাগিছে এইটো দহি, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ বুলি। আশা কৰিলোঁ আপোনালোকেও ভিডিঅ'টো মৰমেৰে আঁকোৱালি ল'ব। আৰু নতুন যদি কোনোবা আহিছে মোৰ চেনেলটোত আজি ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ফেচবুকত এটা পেজ আছে, মই লিংকটো দি দিম, আপোনালোকে পেজটো ফ'ল' কৰি যেন। আৰু এয়া চাওক এতিয়া মই কেনেকৈ সূতাখিনি ল'ম সেয়া দেখাইছোঁ। হালধীয়া ৰংটো মই অকণমান বেছি কৰি লৈছোঁ আৰু গোলপীয়া ৰংটো যিহেতু মোৰ ওচৰত বৰ বিশেষ নাই, সেয়েহে মই জাষ্ট কমকৈ লৈছোঁ। আৰু আটাইকেইটা দহিটো মই দিয়া নাই, মাজে মাজে দিছোঁ। আৰু সূতাটো দেখিছেনে কেনেকৈ লৈছোঁ। এই গাঁঠিটো যে মই দিছিলোঁ, গাঁঠিটোৰ তলত মই দহি যেনেকৈ বাটে তেনেকৈ আপোনালোকৰ নৰ্মেল দহি এটা ভিডিঅ' আছে, সেইটো মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম, চাব পাৰিব। যদি আপোনালোকক লাগে সেয়াও আপোনালোকে কমেণ্ট কৰিব, মই আকৌ নৰ্মেল দহি কেনেকৈ বাটে সেয়াও দেখাম। আৰু প্ৰথমে দেখিছে গাঁঠিটোৰ ওপৰত মই এনেকৈ সূতাখিনি লগাই, যিহেতু দহি কেনেকৈ বাটে আপোনালোকক কৈছোঁৱে, মই এতিয়া কৈছোঁৱে আপোনালোকক, তেনেকৈয়ে মই ওপৰত এটা গাঁঠি দি লগাই ল'লোঁ। আৰু এতিয়া আঙুলিটোৰ ইপাকেৰে আনি এইফালে ভৰাই, দেখিছে, মন দি চাব আপোনালোকে নিশ্চয় বুজি পাব। আৰু এনেকৈ তললৈ দহিখিনিৰ শ্বেপটোত গাঁঠিটো দি দিছোঁ। এনেকৈ মই আটাইকেইটা দি লৈছোঁ। আপোনালোকে চাব, মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ বাৰু। খুব টানকৈ টানিব লাগিব। যদি এই সূতাডালে আপোনালোকৰ এনেকৈ আঙুলিত ভৰাই যদি পকাবলৈ গাঁঠিটো নোৱাৰে, তেনেহ'লে আপোনালোকে বেজী ইউজ কৰিব। বেজী আৰু সূতা গুলি আপোনালোকে কাষত ৰাখিবই। যিকেইডাল সূতা চুটি হয় সেইকেইডাল আপোনালোকে এটা পাক দিয়াৰ পাছত বেজীয়ে গাঁঠি দিব পাৰিব। এতিয়া মই আপোনালোকক দেখুৱাম, আকৌ চাব মন দি। ফাইনেলি মোৰ দুয়োটা আচলতে দহি গঁঠাটো হৈ গ'ল। গাঁঠিটোৰ তলত আপোনালোকে দহিটোহে লগাব। খুব ধুনীয়াকৈ হালি জালি আছে, চাওকচোন। খুবেই মৰম লাগিছে মোৰ এই দহিটো, আৰু পিন্ধিলেতো আৰুৱে ভাল লাগিব। আৰু আশা কৰিলোঁ আপোনালোকে আজি মোৰ দহিৰ এই ডিজাইনটো ভাল পালে বুলি। আৰু মোৰ বহুত প্ৰিয়, সেয়েহে ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আগতে যিহেতু আপোনালোকে ইমান ধুনীয়া মৰম দিছে মোৰ দুটা ষ্টৰত দহি গঁঠাটো। আৰু নেক্সট আপোনালোকলৈ লৈ আহিম চাদৰত লাগি থকা সূতাৰে কেনেকৈ গাঁঠিব পাৰি। তাৰ কাৰণে মোৰ ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।